ওয়েলকাম দিগম্বৰ পৰা আপোনাক স্বাগতম জনাইছোঁ মোৰ উন্নত ভিডিঅ'লৈ। আজি নলবাৰীলৈ যাই আছোঁ। নলবাৰীৰ আপোনালোকে চিনি পায় দীপক দাদাৰ ঘৰলৈ যাই আছোঁ আৰু পুৱাই পুৱাই যি ফুল তুলিবা তোমাৰ ঘৰত মই যোৱা এই গানটো যি মাৰিছিল সেই তাকে যাই আছোঁ। আপোনালোকে চাই ৰাখক। আমাৰ পিছফালে আছে সৰু মূৰত লাগ পাইছোঁ সৰু কেনেকৈ হ'লেও লগত চাই ৰাখক আপোনালোকে অঞ্চললৈ। মই আহিছোঁ একদম দীপক দাহঁতৰ ঘৰলৈ ষ্ট্ৰীটত আহিছোঁ বিশাল মাৰ্কেটৰ কাষতে। দীপক দাহঁতৰ ৰুমত যাই আছোঁ, ষ্ট্ৰীটত যাই আছোঁ। বলকচোন এইফালে আহি পেলোঁ তাক আহি পেলোঁ এইফালে। নমস্কাৰ নমস্কাৰ দাদা। আপোনাৰ গানটো যি ভাইৰেল হৈ আছে অলপ কথা। কোনটো গান? এই পুৱাই পুৱাই ফুল তুলিবা। আচ্ছা আচ্ছা, পুৱাই পুৱাই ফুল তুলিবা। পুৱাই পুৱাই তুলিবা ভাইৰেল হৈ আছে আৰু মানুহে ভাল পাইছে, ধৰা ৰাইজে ভাল পাইছে, আঁকোৱালি লৈছে আপোনাৰ গান। নিশ্চয় নিশ্চয়, মোৰ ভালেই লাগি আছে। বেয়ানো কিয় লাগিব? গান এটা মানুহে ভাল পালে বা আদৰি ল'লে, চব গানটো আদৰি নলয়। গানটোত কিবা এটা নিশ্চয় মানুহে বিচাৰি পাইছে, হয়নে নহয়? গতিকে আজিকালি মানুহক ধৰা অলপ ফূৰ্তি ফাৰ্তাটো লাগে। ইমান বেছি ভিতৰুৱা কথা বা ইমান টান লিৰিক্স মানুহ শুনিব নিবিচাৰে, মানে টাইম নাই, সেইটোৱে কথা আৰু। আপুনি দুই এষাৰ গাই দিব নেকি ৰাইজৰ কাৰণে? অলপ গাই দিছোঁ দিয়া, লগালে বেয়া পাবা ন। পুৱাই পুৱাই ফুল তুলিবা তোমাৰ ঘৰত মই যোৱা, পুৱাই পুৱাই ফুল তুলিবা তোমাৰ ঘৰত মই যোৱা, ফুল বুলি হাতত ধৰিলোঁ, ফুল বুলি হাতত ধৰিলোঁ, ফুল বুলি হাতত ধৰিলোঁ আৰু ঘপকে প্ৰেম हो गया मैं दीवानी बड़ी मस्तानी, मैं दीवानी बड़ी मस्तानी। আৰু দাদা নতুন গান আহি আছে নে? আৰু নতুন গান আহি আছে। নতুন গান এই জানুৱাৰী মানে 1st উইকত, মাঘ বিহুৰ আগত আৰু 1st উইকত 7 তাৰিখৰ ভিতৰত এটা গান ৰিলিজ হ'ব। এই মানে বিহুৰ ওপৰতে আৰু মাঘ বিহুৰ ওপৰত কৰা গান। এই গানটো অলপ বেলেগ হ'ব, মানে আমাৰ মেলোডি থাকিব, ৰেপ থাকিব, অলপ ভাইটি এটা আছে, দুটাই কৰিম আমি। সেইটোৱে। আৰু দাদাৰ ষ্টেজটো দেখাই দিছোঁ, আপোনালোকে চাই লওক। হে দোস্ত, কেনে পালে দীপক দাৰ পুৱাই পুৱাই ফুল তুলিবা তোমাৰ ঘৰত মই যোৱাই এই গানটো কেনে পালে? যি ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি থৈ দিব। বাই বাই। আৰু নেক্সট ভিডিঅ' আহি আছে। নেক্সট ভিডিঅ'ত কি ভিডিঅ' হ'বলৈ যাই আছে নেক্সট ভিডিঅ'টোত গম পাব। দিয়ক আৰু বাই বাই।